চোৱা পাহি, আজি এবছৰে ধৰি তুমি কোৱাৰ দৰে তোমাৰ অপেক্ষাতে আছিলোঁ, কিন্তু তুমি বুজি নাপালা মোৰ মৰম স্নেহ ভাল পোৱাবোৰ। আৰে নোৱাৰিলে নোৱাৰোঁ বুলি কৈ দিবা, তাতে মিছা প্ৰতিশ্ৰুতিবোৰ কিয় দিব লাগে? তুমি মোৰ হ'ব নোৱাৰিলা, নাই মই অসন্তোষ বা দুখ নকৰোঁ, কিন্তু আনৰ জীৱনৰ লগত খেলাৰ অধিকাৰ তোমাৰ বা মোৰ একেবাৰেই নাই। কথাষাৰ মনত ৰাখিবা, এয়া মই তোমাক খঙেৰে কোৱা নাই, এয়া মই তোমাৰ ভালৰ বাবে কৈছোঁ। আৰু এই মানুহৰ জীৱনটো এবাৰ গ'লে আকৌ দুনাই ঘূৰাই নেপায়। গতিকে মিছা প্ৰতিশ্ৰুতি দি বা মিছা মৰম দি কাৰো হিয়াৰ লগত খেলা নকৰিব, কিয়নো আমি এই পৃথিৱীলৈ কেৱল দুদিনৰ বাবেহে আহিছোঁ। গতিকে আমি যিমান পাৰোঁ সুখে শান্তিৰে আৰু আনন্দ ফূৰ্তিৰে জীৱনটো পাৰ কৰিব লাগে। কাকো দুখ বা আঘাত দিব নালাগে, নহ'লে তুমি কেতিয়াও জীৱনত সুখী হ'ব নোৱাৰিবা।